दिनै बाक्सा जिल्लानि सालबारि पाटेमाबाद साहा बागानाव दुलाराय आसाम कुरुस एबा उरां साहित्य सभानि गायसनथाइ सानखौ फालियो। कुरुस साहित्य सभानि बाक्सा जिल्ला कमिटिनि बानजायनायाव आरो बाबारि आन्चलिक साहित्य सभानि हेफाजाबाव 18थि गायसनथाइ सानखौ फालिनाय जायो। फुंबिलि समाव फिथा हास'नानै हाबाफारिखौ बेखेवनानै होयो बानजाय आफादनि आफादगिरि लन्द्र मानजिया। बिनि उनाव बिफां फुलि गायनाय हाबाफारि जायो। बिफां फुलि गायनाय हाबाफारियाव बाहागो लायो हाग्रा बिफाननि रेन्जार बाबुलु ब्रह्मआ। জাতি জনগোষ্ঠী এটা জনগোষ্ঠী হয় যাৰ নিজস্ব সংস্কৃতি কলা কৃষ্টি নিজৰ ৰহন চহন নিজৰ সাজ পোছাক তেওঁলোকৰ সুকীয়া। আজি হয়তো তেওঁলোকে যেতিয়া এই ঠাইত অৱতৰণ কৰিলে 200 বছৰ আগত তেওঁলোকৰ বেলেগ বেলেগ সম্প্ৰদায়ৰ লগত সান মিহলি হৈ পেলাই তেওঁলোকৰ হয়তো কিছু সংস্কৃতিত কিছুমান ক্ষয় ক্ষতি হৈছে, বিশেষকৈ ভাষা তেওঁলোকৰ এখন স্বীকৃত ভাষা আছে। বেলেগ বেলেগ ঠাইত বা বেলেগ বেলেগ ৰাজ্যত সেইবোৰ ভাষা ভালকৈ প্ৰচলন হৈ আছে, কিন্তু আমাৰ এই দেশত তাৰমানে সেইখন ভাষাবিলাক অলপ তাৰমানে লুপ্তৰ কাগাৰত পৰিছে। সেই গতিকে এখন প্ৰয়াস যে এটা সাহিত্য সভা কিমান দূৰলৈকে কি কৰিব পাৰে সেই ভাষাখন উজাগৰ কৰাৰ কাৰণে সেই গতিকে সদায় এটা প্ৰয়াস চলি আছে যে আমি এই ভাষাক এটা ভাষা সংস্কৃতি কলা কৃষ্টি আমি কেনেকুৱা বজাই ৰাখিম। এই আজি এতিয়া সৰু সুৰা কাৰ্যসূচীবোৰ কিছুমান গুচি গ'ল। ধৰক ৰাতিপুৱা সেই উন্মোচন কেইটা কৰিলোঁ, পতাকা উত্তোলন হ'ল। এতিয়া নেক্সট এতিয়া মুকলি সভা হ'ব। আজি এদিনীয়া কাৰ্যসূচী। বিশিষ্ট ব্যক্তিয়ে কিছুমান আহিব, এতিয়ালৈকে ছেক্ৰেটাৰীহঁতে কিছুমান সেইবিলাক ভালকৈ জানিব। আপোনালোকৰ সদস্য বা আজি আমি এই ঠাইত সমবেত হৈছোঁ সদূৰ নাগৰিজুলি, কুমাৰীকাটা, ডুমনি, আকৌ সেইখন এই মানাহ বাঁশবাৰী সেইখন সেইটোতো আছেই। বাক্সা জিলা সমগ্ৰ বাক্সা জিলাৰ পৰা এতিয়ালৈকে। बाक्सानिफ्राय अनजय बसुमतारी, इनसाइड एनि बर'।